Good morning, welcome to my channel. আজি অলপ ফুৰি আহোঁগে পূজা বতৰ অলপ ফুৰিবলৈ যাওঁ বুলি ভাবিছোঁ ক'ত যাওঁ আপোনালোকে চাই থাককচোন আপোনালোকক সকলো দেখাই আছোঁ বাই বাই আকৌ লগ পাম এয়া আমি যাবলৈ ওলাইছোঁ এবাৰ দীপালি গ্লাছখন খুলি দিয়া এয়া ফুৰি আহোঁগে বুলি আমি গৈ থাককচোন আপোনালোকে ভিডিঅ'টো চাই থাকক আমাৰ মিণ্টি বাই আমি অলপ ফুৰিবলৈ গৈ আছোঁ ফুৰিবলৈনো ক'লৈ যাম ভতিজা বোৱাৰীজনীৰ ঘৰলৈ নতুন আলহী আহিছে আমাৰ কণমানি এজনী আহিলে তাকে আমি চাবলৈ যাওঁ বুলি ওলাইছোঁ আমাৰ লগত বুবুলদাও গৈছে বাৰু কণমানিজনীক চাবলৈ চাওকচোন আমি গৈ লওঁ তাৰপিছতে আপোনালোকক সকলো দেখাই আছোঁ ডিপুত তেল ভৰালোঁ তেল ভৰাই আকৌ আমাৰ ডিব্ৰুগড়লৈ বুলি যাত্ৰা আৰম্ভ কৰিছোঁ ক'ৰবাত গ'লে ফটোকপি মৰাটো আমাৰ মাইকী মানুহবোৰৰ কামেই নহয় জানো এয়া চাওকচোন ৰখি পেলাই ফটো মাৰিলোঁ ইমান ধুনীয়া লাগিছে জেগাডোখৰ এয়া চব ফটোশ্বুট হৈছে ইয়াত ধুনীয়া লাগিছে এয়া এইফালে কেমেৰামেন মোৰগৰাকী এয়া আমাৰ পাইলট এয়া আমি গৈ থাকোঁচোন বাৰু আপোনালোকক আকৌ লগ পাম ইমান ধুনীয়া লাগিছে চাওকচোন বাৰু ৰাস্তাটো ভাল যাবলৈও ভাল লাগিছে দুইটা চাইডে সেউজীয়া এয়া আহি আমি ডিব্ৰুগড় টাউন পাই গ'লোহি অলপ হোটেলত সোমাই লওঁ বুলি ভাবিলোঁ হোটেলত সোমাইছোঁ অলপ কিমান গঞ্জত হৈছেনে বাৰু গাড়ী মটৰত অৱশেষত আহি আমি পাই গ'লোহি ভতিজা বোৱাৰীজনীৰ ঘৰ এয়া মাকে চব দিছে আহি পোৱাৰ লগে লগে মাক খুৱাই আমি গোটেইকেইগৰাকী আকৌ আইতা চাওকচোন আমি ডেকা আইতা ময়ো আইতা এয়া বৌ আইতা এয়া মমায়েক হয় এয়া আমাৰ ভতিজাটো আৰু ভতিজা বোৱাৰীজনী জীৱনলৈ নতুন আলহী আহিছে এয়া চাওকচোন কণমানি এজনী আহিছে তেওঁলোকৰ জীৱনলৈ এই আলহীকে আমি চাব আহিছিলোঁ এই কণমানিজনীক আপোনালোকে সকলো আশীৰ্বাদ কৰিব তাই যাতে ভালে কুশলে ডাঙৰ দীঘল হয় কওক আমি চাহ খাবলৈ লৈছোঁ দেই বাতিত চাহ খাইহে ভাল পাওঁ এয়া চাহো খাই আছে লেকচাৰো মাৰি আছে চবেই মোৰ কেমেৰা দেখি কিবা কিবি কৈছেহে চাহ খাই আজৰি হৈ আকৌ কথাত ব্যস্ত সকলোবোৰ আমি ভাগিনৰ ঘৰত ভাত খাবলৈ লৈছোঁ আৰু দেই খাইছেনে খাইছোঁ দেই দেখিছেনে তললে মোকৈ পূৰা খোৱাত ব্যস্ত এয়া মাক আৰু মাহীয়েক ভতিজা বোৱাৰীজনীৰ মাক আৰু মাহীয়েক
চাওকচোন ইমানখিনি কৰিলে মাহীয়ে অকলে অকলে তৃপ্তিৰে খালোঁ ভাতকেইটা কিন্তু দেই ভাতকেইটা মাহীয়ে বহুত ধুনীয়াকৈ বনালে মাহী মানে মোৰ মাহী নহয় আচলতে ভতিজা বোৱাৰীজনী মাহী পানী খাই অলপ লেকচাৰ মাৰিলোঁ তাৰপিছতে আমি তেওঁলোকৰ পৰা বিদায় ল'লোঁ আচলতে থাকিবলৈ যোৱা হোৱা নাই ঘূৰি আহিবলৈকে গৈছিলোঁ এয়া ভতিজাটো মোৰ তেওঁৰ ঘৰলৈকে গৈছিলোঁ আমাৰ কিন্তু ঘৰতে অলপ ৰাতি হ'ল এয়া আকৌ সৰু ভতিজাটোও থাকে ডিব্ৰুগড়ত তাৰ ঘৰটো অলপ সোমালোঁ ভালকে মাছটো ধুনীয়া নাই মই এফালে ডিব্ৰুগড়ৰ টাউন পাৰ হোৱাই নাই আমি চাহকাপ খাই লওঁ বুলি ভিতৰত সোমাইছোঁ তাৰপিছত একেবাৰে বহি বহি আমো আহি গৈছে যেনে মন হাঁহিটো খুব জোৰে মানে একদম হেৰিয়তে মাৰিছে চকলেট আছে নেকি চকলেট গাড়ীত গৈ থাকিলে কি খাওঁ কি নাখাওঁ এনেকুৱা লাগে নহয় জানো বাৰু আপোনালোকৰ লাগে নাই মোৰ কিন্তু লাগে সেইকাৰণে চাহ একাপ খাই ল'লোঁ আচলতে চাহ একাপৰো খুব প্ৰয়োজন হৈ আছিলে আমি ৰাতি পাইছোঁহি ঘৰ সেইকাৰণে আমি চবেই বহি পেলাই চাহ একাপ খাই ল'লোঁ হোটেল এখনতে চাহ খাই আহি ঘৰ পালোঁহি তাৰপিছতে ৰাতিলৈ আকৌ পূজালৈ বুলি আমি গ'লোগৈ পূজা চাবলৈ এয়া আমাৰ ৰাজগড় পূজা চায়ো ভাল লাগে আকৌ দেই কোনোবা যদি নাই অহা কেতিয়াবা আহিবচোন ৰাজগড়টো পূজা চাবলৈ পূজাত দোকানবোৰ চাইহে ভাল লাগে নহয় জানো চাওকচোন মই কিন্তু পুতলা চুতলাবোৰ চাই বেছি ভাল পাওঁ আকৌ ৰাজগড়ত আচলতে কেইবাখনো পূজা পাতিছিলে কেইবা ঠাইতো বৌ মই আৰু ভতিজা ছোৱালী এজনী আমি পূজা চাই চাই ঘূৰি ফুৰিছোঁ ৰাজগড়ত গোটেইকেইখন পূজাই আমি চালোঁগৈ ভালেই লাগিলে সকলোলৈকে শাৰদীয় দুৰ্গা পূজাৰ বহুত বহুত শুভকামনা জনালোঁ চাওকচোন পূজাৰ বতৰত মেলা আহিলে সঁচাকৈয়ে ভাল লাগে নহয় জানো পূজাত আমাৰ ৰাজগড়ত দুখনকৈ মেলা আহিছে আমি মেলালৈ বুলি গৈ আছোঁ মেলালৈ গ'লে ক'ৰবাত নহয় ক'ৰবাত উঠিবলৈ মন যাবই দিয়কচোন ময়ো কিন্তু উঠিলোঁ মেলাত দোকান দিছে দোকানত কিন্তু একো বস্তুৱে কিনিব নোৱাৰি জুই চাই দাম বস্তু কিন্তু ধুনীয়া ধুনীয়া ওলাইছে কিন্তু বহুত দাম বস্তু মোৰ কিন্তু আকৌ দোকানবোৰ চাই খুব ভাল লাগে দোকানৰ বস্তুবোৰ ইমান ধুনীয়া ধুনীয়া বস্তু ওলাইছে ৰাইজে কিনিছে দেখিছেনে বাৰু দোকানবোৰত কিমান ভিৰ হৈছে
এই ডাঙৰ চকৰিটোত কিন্তু উঠিবলৈ মন এটা আছে, কোনদিনাখন পাৰোঁ উঠিবলৈ। আকৌ এটা নতুন ভিডিঅ' লৈ মই আপোনালোকৰ মাজলৈ আহিম। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। ঘূৰি ঘূৰি ভোকেই লাগি গ'ল নেকি, গমেই পোৱা নাই। পেটটোৱে মাত দিওঁতেহে গম পাইছোঁ মোৰ যে ভোকেই লাগিছে। সেইটো কাৰণে অলপ চাওমিন খাওঁ বুলিয়ে ৰখি ল'লোঁ। খাই লওঁ।